আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাম কেইটামান গুৰুত্বপূৰ্ণ খবৰ। কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ ভিতৰত আছে মহিলাসকলৰ মাইক্ৰ ফাইনেন্সৰ ঋণ পৰিশোধ সম্পৰ্কে। ইয়াত তেওঁলোকে পাব এনঅ'চি। লগতে 7 লাখ নতুন হিতাধিকাৰী অৰুণোদয় আঁচনিৰ জৰিয়তে সংলগ্ন কৰা হ'ব আৰু লগতে ক্লাছ 9ৰ ছাত্ৰ-ছাত্ৰীসকলে পাব বাইচাইকেল। লগতে 15,000 নিবনুৱালৈ আহি আছে সুখৰ বতৰা। সমগ্ৰ খবৰখিনি এইটো ভিডিঅ'ৰ জৰিয়তে জনাৱাৰ চেষ্টা কৰা হ'ব। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব। আহক আজিৰ মূল বিষয়টোলৈ। 13 অক্টোবৰত 25,000 টকালৈকে যি মহিলাসকলৰ ঋণ লোৱা আছিলে তেখেতসকলক প্ৰদান কৰা হ'ব এনঅ'চি। আৰু এই এনঅ'চি পোৱাৰ পিছত মহিলাসকলে নিশ্চয়কৈ তেওঁলোকে বেংকৰ জৰিয়তে নিজৰ কৰ্মৰ সূত্ৰে বিভিন্ন ধৰণে লোন পুনৰ লোৱাৰ ব্যৱস্থা কৰিব পাৰিব। লগতে আহিল 11 আৰু 12 তাৰিখত 7 লাখ নতুনকৈ অৰুণোদয় আঁচনিৰ জৰিয়তে হিতাধিকাৰী সংযোজন কৰা হ'ব। মহিলাসকলৰ বাবে নিশ্চয়কৈ এয়া এটা ভাল খবৰ। অহা 11 আৰু 12 তাৰিখত আহি আছে ভাল খবৰ। 7 লাখ নতুন হিতাধিকাৰী সংযোজন কৰা হ'ব অৰুণোদয় আঁচনিৰ জৰিয়তে। ইয়াৰ মাজতে আহিছে ছাত্ৰীসকলৰ বাবে বাইচাইকেল বিতৰণ। চাইকেল বিতৰণ কৰা হ'ব ছোৱালীসকলৰ বাবে, ক্লাছ 9ত পঢ়ি থকা ছাত্ৰীসকলৰ বাবে। লগতে এই চলিত মাহতে ৰাজ্যত অনুষ্ঠিত হ'ব গৈ আছে বৃহৎ পৰিমাণৰ চাকৰিৰ মেলা, যিটোৰ জৰিয়তে 15,000 নতুনকৈ এডভাৰটাইজমেন্ট পাব্লিছ কৰা হ'ব। যি এডভাৰটাইজমেন্টত নতুনকৈ প্ৰতিযোগিতা কৰিব পাৰিব বিভিন্ন বিভাগৰ বিভিন্ন পদৰ বাবে বিভিন্ন শিক্ষিত নিবনুৱাসকলে। তো বন্ধুসকল, আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সংবাদ মাধ্যমৰ আগত কোৱা কথাখিনি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। মহিলাক এনঅ'চি দিয়াৰ 13 তাৰিখে মাইক্ৰ ফাইনেন্সৰ যিসকলে 25,000 টকালৈকে ঋণ লৈছিল তেওঁলোকে এনঅ'চি পাব আৰু তেওঁলোকৰ ঋণো মাফ হ'ল আৰু ভৱিষ্যতে তেওঁলোকে নিজা কৰি ঋণ ল'বও পাৰিব। আৰু 11-12 তাৰিখে অৰুণোদয়ৰ 7 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব। আৰু ইয়াৰ মাজতে আমি হাইস্কুলৰ ক্লাছ 9ৰ ছোৱালীসকলৰ বাবে চাইকেলো বিতৰণ। শিক্ষক নিযুক্তি আৰু আৰক্ষী নিযুক্তিৰ 7 তাৰিখে এডভাৰটাইজ ওলাব। প্ৰায় 5,500 পোষ্টত, অলপ 5,600, 5,400 এনেকুৱা হ'ব। আৰু এই মাহৰ ভিতৰতে আৰু 15,000 চৰকাৰী পদৰ নিযুক্তি ওলাব। সেইটো আৰক্ষী নহয়, আন ডিপাৰ্টমেণ্ট।